নমস্কাৰ, স্বাগতম জনাইছোঁ মানিক থাৰ্চি থিংকাৰ চেনেলটিলৈ আৰু আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতে জুবিন গাৰ্গক লুইতকণ্ঠ উপাধি কোন চনত প্ৰদান কৰে? শুদ্ধ উত্তৰ হৈছে 2017 চনত। প্ৰেম আৰু ৰদালিৰ কবি বুলি কাক জনা যায়? শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ নিচেই চিনাকি হীৰেন ভট্টাচাৰ্য। পৃথিৱীৰ কোনখন মহাদেশত মৰুভূমি নহয়? ইয়েছ, ইউৰোপ। য়েলোষ্টন ৰাষ্ট্ৰীয় উদ্যান কোনখন দেশত অৱস্থিত, মানে হালধীয়া শিলৰ? উত্তৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদন কৰা দেশখনৰ নাম কি? শুদ্ধ উত্তৰ হৈছে ব্ৰাজিল। পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদীখনৰ নাম কি? শুদ্ধ উত্তৰ হৈছে আমাজন। বিশ্বত সৰ্বাধিক শণ ক'ত উৎপন্ন হয়? দক্ষিণ আফ্ৰিকা। অসমৰ কোনখন ঠাইক পূবৰ আমাজন বুলি কোৱা হয়? মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি কোন? শুদ্ধ উত্তৰ হৈছে ইউৰি গাগাৰিন। কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল? উত্তৰ বড়োসকলে। অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? শুদ্ধ উত্তৰ গুৱাহাটী বিশ্ববিদ্যালয়। সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম যে পাতাল গৰু। ইয়েছ, দ্বিতীয় প্ৰকাৰৰ। শুদ্ধ উত্তৰ 4 প্ৰকাৰৰ। ডিস্কভাৰী অফ আছাম গ্ৰন্থখনৰ লেখক কোন? উত্তৰ হৈছে সুনীল চন্দ্ৰ কাকতি। ডেড চি কোন দুখন দেশৰ মাজত অৱস্থিত? এয়া হৈছে জৰ্দান আৰু ইজৰাইল। অসমৰ আটাইতকৈ ওখ ৰেল ষ্টেচনটোৰ নাম কি? এয়া হৈছে জাতিংগা উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলত অৱস্থিত। বিজুলী কাকতখন কোন চনত প্ৰকাশ পাইছিল? শুদ্ধ উত্তৰ 1890 চনত। প্ৰথম অসমীয়া চুটি গল্পটোৰ নাম কি? হৈছে জেউতি। বিশ্বৰ বৃহত্তম মন্দিৰ কোনটো? শুদ্ধ উত্তৰ এংকৰ ৱাট মন্দিৰ। বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ চৰাই কোনবিধ? উত্তৰ হৈছে হামিংবাৰ্ড। পৃথিৱীৰ বৃহত্তম নদীৰ দ্বীপটোৰ নাম কি? শুদ্ধ উত্তৰ মাজুলী। এভাৰেষ্ট শৃংগ বিজয়ী প্ৰথম ভাৰতীয় কোন? টেনজিং নাৰ্গে। কোন বিধ গছে 3500 বছৰ পৰ্যন্ত জীয়াই থাকে? এয়া আছে আমেৰিকাৰ লিঅ গছ। বিশ্বৰ আটাইতকৈ পুৰণি খেলবিধৰ নাম কি? এয়া আছে আৰ্চাৰী। বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ফুটবল খেলুৱৈ কাক কোৱা হয়? ব্ৰাজিলৰ পেলে। বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ফুটবল প্ৰতিযোগিতাখনৰ আচল নাম কি? ফিফা কাপ। ভাৰতৰ প্ৰথমবাৰৰ বাবে কেতিয়া ৰাষ্ট্ৰীয় দণ্ডবিধি দিৱস পালন কৰা হৈছিল? 5 অক্টোবৰ 2022। জাম্ফা বন্যপ্ৰাণী অভয়াৰণ্য ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? মিজোৰাম।
ভাৰতীয় বায়ু সেনাত কমিছনত অফিচাৰৰ আটাইতকৈ সৰু পদটো হ'ল পাইলট অফিচাৰ। এনেকুৱা ভিডিঅ' পাবলৈ আগলৈ চাই থাকক আৰু ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক। থেংক ইউ ছ' মাছ।